নমস্কাৰ আপুনি নিশ্চয় থাম্বনেলত দেখিছে আমি যেটো বিষয়বস্তু আলোচনা কৰিবলৈ লৈছো আজি প্ৰথমতে আমি আলোচনা কৰো AH ৰ বিষয় আসলতে AH নো কি আৰু AH ৰ ফুল মিনিংটো যদি আমি চাও তেতিয়াহলে আমি গম পাম যে AH মানে হৈছে এম্পিয়াৰ পাৰ আৱাৰ্স সাধাৰণতে আপুনি যেটো ঘৰত ইনভাৰ্টাৰ বেটাৰী ব্যৱহাৰ কৰে বা আপোনাৰ বাইকত যেটো বেটাৰী ব্যৱহাৰ কৰে সেই বেটাৰীটোত চাবচোন লেখা থাকে AH 200 লেখা থাকে কিছুমান ইনভাৰ্টাৰ বেটাৰীত 150 লেখা থাকে 60 লেখা থাকে AH সেই আসলতে যেটো পাৱাৰ সেই আসলতে AH টো কি ইয়াৰ অৰ্থটো কি সেই অৰ্থটো আমি যদি চাও তেতিয়া আপুনি গম পাম যে যদি আপোনাৰ ইনভাৰ্টাৰ বেটাৰীটো 200 AH লেখা আছে তেতিয়া আপুনি বুজি পাব যে আপোনাৰ যেটো ইনভাৰ্টাৰ বেটাৰী সেই বেটাৰীটোৱে 200 এম্পিয়াৰ্ছৰ কাৰেন্ট ঘণ্টাত লোড হিচাপে ব্যৱহাৰ কৰিব পাৰিব বা লোড হিচাপে হি দিব আৰু যদি বেটাৰীটোত লেখা থাকে ইনভাৰ্টাৰ বেটাৰীত 60 AH বা AH 60 বুলি লেখা থাকে তেতিয়া গম পাব যে সেই বেটাৰীটোৱে এঘণ্টাত 60 এম্পিয়াৰ্ছৰ কাৰেন্ট লোড হিচাপে ব্যৱহাৰ কৰাব পাৰিব বা লোড হিচাপে দিব পাৰে আসলতে আমি AH টো তেনে ধৰণে বুজি পাওঁ সেইভাবে ইনভাৰ্টাৰ বেটাৰী বা বজাৰত কিনিবলৈ যাওঁতে আপুনি AH টো চাব আপোনাক যদি বেছি লোডৰ বেটাৰী লাগে আপোনাৰ ঘৰত যদি বেছি লোড আছে তেতিয়া হলে আপুনি বেছি লোডৰ বেছি AH ৰ বেটাৰী আনিব তেতিয়া আপোনাৰ যেটো বেটাৰী বেকআপ সেই বেটাৰী বেকআপটো বাহি যাব বা বেটাৰী বেকআপৰ যেটো টাইম সেই টাইমটো বাহি যাব তেনে ধৰণে ঠিক মোবাইলৰ ক্ষেত্ৰত যদি আমি চাওঁ মোবাইলৰ ক্ষেত্ৰত মোবাইলৰ বেটাৰী বিলাকত লেখা থাকে mAh মানে অৰ্থাৎ মিলি এম্পিয়াৰ্ছ পাৰ আৱাৰ্স আমি যদি চাওঁ কিছুমান মোবাইলৰ কোম্পানীৰ ব্ৰ্যান্ডত তেওঁলোকৰ যেটো এডভাৰটাইজমেন্ট বেটাৰীটোক লৈ বেছিকে তেওঁলোকে দিয়ে যে 5000 mAh ৰ বেটাৰী অৰ্থাৎ ইয়াৰ বেটাৰী যেটো বেকআপ পাৱাৰ সেই বেটাৰী বেকআপটো পাৱাৰটো বেছি তেনে ধৰণে কাস্টমাৰক আকৰ্ষিত কৰিবৰ কাৰণে তেনে ধৰণৰ এই বেটাৰী বেকআপ বহুৱাই দেখাই দিয়ে তেওঁলোকে আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ মিলি এম্পিয়াৰ্ছ পাৰ আৱাৰ্স ধৰি লওক আপোনাৰ 5000 মিলি এম্পিয়াৰ কাৰেন্ট এই বেটাৰীটোৱে লোড হিচাপে দিব পাৰে তেতিয়াহলে আমি 5000 এম্পিয়াৰ মিলি এম্পিয়াৰ্ছক যদি কনভাৰ্ট কৰি পেলাই এম্পিয়াৰলে আনো তেতিয়াহলে আমি দেখিম যে 5 এম্পিয়াৰ্ছ যদি লক লাগে কাৰেন্ট তেতিয়াহলে 5 এম্পিয়াৰত সম্পূৰ্ণ 5000 মিলি এম্পিয়াৰ কাৰেন্ট থাকে আৰু মিলি এম্পিয়াৰ পাৰ্থক্য সিমানেই আৰু যদি মোবাইল কিনিবলৈ যায় তেতিয়াহলে আপোনাক যদি বেটাৰী বেকআপটো টাইমটো বেছি লাগে তেতিয়াহলে আপুনি নিশ্চয় বেটাৰীটোত যেটো মোবাইলৰ বক্স থাকে মোবাইলৰ বক্সটোত যিবিলাক কনফিগাৰেচন লেখা থাকে সেই কনফিগাৰেচন বিলাকত পঢ়ি চাব মোবাইলৰ যেটো mAh থাকে সেই mAh টো বেছিকৈ আনিব তেতিয়া আপুনি বেটাৰীটো বেকআপ বেছিকৈ পাব আজিলৈ ইমানেই বেটাৰীটো সম্পূৰ্ণ যদি ভিডিওটো চালে ভাল পালে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব নমস্কাৰ